হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি এনেকৈ পিঠাগুড়িয়ে দি পানীত গুলি পিঠা বনাওঁ আহক। আমাৰ আগতে আইতাই বনাই দিছিলে দেই, এনেকৈ পিঠা বনাই দিছিলে। প্ৰথমতে পিঠাগুড়িখিনি বাতি এটাতে লৈ পানীত গুলি লৈ তাতে অকণমান মিঠাতেল দি এনেকৈ কেৰাহী এখন পাতি হেতা এখনেদি এনেকৈ হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি পানীত গুলি পিঠাগুড়িয়ে দি পানীত গুলি পিঠা বনাওঁ আহক। আগতে আমাৰ আইতাই বনাই দিছিলে এনেকৈ কেৰাহী এখন পাতি এনেকৈ পানীত গুলি লৈ তাতে অকণমান মিঠাতেল দি দিয়ে। তাৰপিছত কেৰাহীখন পাতি এনেকৈ হেতা এখনে দি কেৰাহীখনত পিঠাগুড়িখিনি গুলি লোৱা পিঠাগুড়িখিনি দি ঢাকন এখন মাৰি দিয়ে। ঢাকনখন মৰাৰ পিছত ঢাকনখন উদঙাই ইলুটি সিলুটি কৰি পিঠাটো ইলুটি সিলুটি কৰি দিয়ে। কৰাৰ পিছত অতি সহজতে পিঠাটো হৈ যায়। আমি তেনেকৈ আইতাই বনাই দিয়ে খাই পোৱা ফূৰ্তি পাইছোঁ।